নমস্কাৰ আগষ্ট মাহত বগেনভিলিয়াবিলাক কেনেকৈ কেয়াৰ ল'ব লাগে তাৰ সম্পূৰ্ণ টিপছ মই আজি আপোনালোকক দিম বগেনভিলিয়াবিলাক আগষ্ট মাহত আপোনালোকে হাৰ্ড প্ৰুনিং কৰি দিয়ক হাৰ্ড প্ৰুনিং কৰিব পাৰে সফট প্ৰুনিং কৰিব পাৰে কিয়নো এনে ধৰণে যদি বগেনভিলিয়াবিলাক আমি প্ৰুনিং কৰি থাকো তেতিয়াহলে জুপুহা হ'ব তেতিয়া ফুলৰ পৰিমাণ বৃদ্ধি পাব ইয়াৰ উপৰিও আপোনালোকে বগেনভিলিয়াবিলাক এতিয়া ৰিপোৰ্ট কৰি দিব পাৰে ৰিপোৰ্ট কৰাৰ পাছত আপোনালোকে বগেনভিলিয়া জোপাৰ গুৰিত হৰিহৰ খলিহৈ আৰু নিমৰ খলিহৈ দিব 8 ইঞ্চি টাবত 2 চামুচকৈ দিব পাৰে কিয়নো হৰিহৰ খলিহৈটো দিলে গছজোপা বাহন শক্তিটো বৃদ্ধি পায় আৰু নিমৰ খলিহৈটো দিলে ইয়াক ফাংগাছ লগাৰ পৰা হাত হাৰিব পাৰে গছজোপা ফাংগাছ লগাৰ পৰা হাত হাৰিব পাৰে আৰু পাৰিলে আপোনালোকে 10 দিনৰ মূৰে মূৰে নিম অইলটো স্প্ৰে কৰিব লগতে 20-20-20 বা 19-19-19 এনপিকেটো স্প্ৰে কৰি থাকিব আৰু যদি পাৰে বগেনভিলিয়াবিলাক বৰষুণ নপৰা ঠাইত ৰাখিব কিন্তু ৰ'দ পৰা ঠাইত ৰাখিব লাগিব তেতিয়াহে বগেনভিলিয়া জোপা স্বাস্থ্যটো খুব ধুনীয়া হ'ব এয়াই আছিল বগেনভিলিয়াৰ ওপৰত আগষ্ট মাহত দিয়া মোৰ টিপছ আপোনালোকে এনে ধৰণে যদি কৰে আপোনালোকৰ বগেনভিলিয়াবিলাকো বহুত ধুনীয়া হেলদি আৰু ফুল বেছিকৈ পাব এইটো সময়ত কিন্তু পাতৰ পৰিমাণ যথেষ্ট বাঢ়ে কিয়নো যিমানেই বৰষুণ পাব বগেনভিলিয়াত সিমানেই পাতৰ পৰিমাণ বৃদ্ধি পায় গতিকে আপোনালোকে চিন্তা নকৰিব কিয় ফুলা নাই পাতৰ পৰিমাণ কিয় বৃদ্ধি হৈছে এই বিষয়ে একেবাৰে চিন্তা নকৰিব আৰু যেতিয়া ফুলাৰ সময় হয় কেনেকৈ বেছি ফুল পাব লাগে তেতিয়া মই আপোনালোকক জনাম আজি আগষ্ট মাহত কেনেকৈ কেয়াৰ ল'ব লাগে বগেনভিলিয়া তাৰ ওপৰতে গোটেইখিনি ক'লো